নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দেউতাৰ শ্ৰাদ্ধ আছিলে। কালি মই মিনি ব্লগটোত কৈছিলোঁ ৰাতিপুৱা পুৱাৰ ভাগৰ পৰাই কাম কাজত ব্যস্ত। প্ৰথমতে বন্তি গছ গা পা ধুই জ্বলাই ল'লোঁ আৰু এইটো ভাগিন নামঘৰটোৰ ওচৰতে যিহেতু নামঘৰলৈ অকলে অকলে খোজকাঢ়ি আহি যায় আৰু নামঘৰলৈ আহিছে যিহেতু নমো কৰিবলৈ আহিছে। সৰু ল'ৰা ছোৱালী কি জানে সিহঁতে তেওঁ গম পায় ভগৱান যে আছে আৰু নামৰ কাৰণে প্ৰসাদ ধুই থকা হৈছে আৰু সেই তেনেকৈ ধৰণে কৰিছোঁ আৰু অকণমান টুকটাককৈ যিহেতু আমি ইমানখিনিও কৰিব নোৱাৰোঁ। প্ৰসাদ ধুই মেলি পাঠৰ বাবে সকলোবোৰ বস্তু আগবঢ়াই দিলে আৰু খুব ধুনীয়াকৈ ভকতসকলে এনেধৰণে যোগাৰ কৰি পাতভাগ মেলিছে। ভিডিঅ'টো আছিলে দিনৰ ভাগৰে, কিন্তু কৰ্মব্যস্ততাৰ কাৰণে সন্ধিয়াহে মই এডিট কৰিব পাৰিছোঁ। এই ভাগিনটো এইটো চাওকচোন, কথা আৰু হাঁহি একদম কামতেই ব্যস্ত হৈ থাকে, অকল কাম আৰু কাম। সি যে এনেহেন কাম বন কৰি পিনি ফুলাই দিছে আৰু এতিয়া আকৌ জেঠাইকৰ লগত কথা পতাৰ ষ্টাৰ্ট এটা।